হাই গাইজ, আজি মই আপোনালোকক দেখুৱাম কিদৰে 5 মিনিটতে আপোনালোকে কেনেকৈ চাওমিন তৈয়াৰ কৰিব পাৰে। আপোনালোকৰ মোৰ পোষ্টটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই চাও পেকেট বইল হ'বলৈ দিছোঁ। ইয়াতে মই গ্ৰীণ পাচলি আপোনাৰ ঘৰত যি থাকে, মোৰ ঘৰত এয়া ফ্ৰেঞ্চ বিন আছিলে, মই ফ্ৰেঞ্চ বিনকে দি দিছোঁ। গ্ৰীণ পাচলি এনেকৈ দি পেলাই ইয়াক বইল কৰিম। অকণমান বন্ধাকবি, এইবাৰ মই এই পানীখিনি চেকি লৈছোঁ। এবাৰ মই ফ্ৰাই পেনখন ইয়াত গৰম হ'ব দিছোঁ। ফ্ৰাই পেন গৰম হোৱালৈকে মই ইয়াত এটা ডিম ভাঙি দিম। এটা ডিম ভাঙি দিছোঁ। আচমতে নিমখ দিম। অকণমান পিঁয়াজ দিলোঁ। পিঁয়াজ দি পেলাই মই এইখিনিতে ভালকৈ লৰাই দিছোঁ। এইবাৰ ফ্ৰাই পেনত মই ৰিফাইন অইল দিছোঁ। ইয়াত তেল গৰম হৈছে। ইয়াতে মই এতিয়া চাউখিনি দি দিওঁ। অকণমান তলটো হ'লেই মই গম পামেই আমি অকণমান ৰঙা ৰঙা হৈ উঠিব, তেতিয়া লুটিয়াই দিম। মই অকণমান ওপৰতো ৰিফাইন দি দিছোঁ আৰু কাষেদিও এনেকৈ দি দিছোঁ। এইবাৰ ইয়াক মই লুটিয়াম। লুটিয়াবলৈ কাৰণে মই প্ৰথমতে ইয়াক লাহেকৈ এনেকৈ এখন কাঁহীত প্ৰথমতে এনেকৈ দি লৈছোঁ। দি এইবাৰ এনেকৈ লুটিয়াই দিলোঁ। জুইৰ ফ্লেম অকণমান গেছটো অলপ বঢ়াই দিছোঁ যাতে ই অকণমান ৰঙা পৰে। মই কাঁহীখনৰ সহায় লৈ লুটিয়ালোঁ। মই লুটিয়াওঁতে যিহেতু অকণমান কষ্ট হৈছিলে, মানে এইখনে হাতাখনে লুটিয়াবলৈ অকণমান দিগদাৰী হ'ল, মই এই কাঁহীখনৰ সহায় ল'লোঁ। প্ৰথমতে কাঁহীখনত বাকি দিলোঁ, তাৰপিছত কাঁহীখনৰ পৰা আকৌ ইয়াত উভতাকৈ মই বাকি দিলোঁ। এইদৰে মই লুটিয়ালোঁ। পিছে মই দেখিছোঁ ইয়াত তলটো হৈ উঠিছে। এতিয়া মই ইয়াক ছাৰ্ভ কৰিবলৈ নমাই দিম।